অ' মা ভোক লাগিছে মোৰ মনে মনে খাই দিওঁ নেকি কোনেনো গম পাব নাপায় নহয় যি টি কৈ নাথাকিবি মইতো অলৰেডি খায়ে লৈছোঁ তুমি ডাউট নকৰিবা বুলিহে ক'লোঁ আৰু মোক কোনে পায় ঐ তহঁতে কিন্তু জোতাযোৰ ইমান পটককৈ উলিয়াই নিদিবি দেই ভাল ইনকাম হ'ব এনেকুৱা চান্স আৰু নোপোৱা ডিৰেক্ট 50ৰ তলত মানিবলৈ নাই আৰু ময়ো হেল্প কৰি দিম 20 তহঁতৰ আৰু 30 মোৰ ঠিক আছে মা মই মানা কৰিছিলোঁ নহয় মোৰ বিয়াত এই পোৱালিবোৰ এলাও নাই যদি এহেঁতৰ কাৰণে কিবা চিন ক্ৰিয়েট হয় মাৰিহে দিম মই এহেঁতক আৰু এবাৰ কৈ আছোঁ মোৰ আৰু পাৰ্থৰ ওচৰত এই পোৱালিবোৰ কিন্তু থাকিব নালাগে যদি আমাৰ ফটো বেয়া হয় কথা বেয়া হ'ব কিন্তু ঐ কেমেৰামেন আপোনাক মইহে মাতিছোঁ মোৰ ফটো উঠাবলৈ আপুনি কেলৈ সেই আণ্টি কেইজনীৰ উঠাই আছে আপোনাৰ কেমেৰা অকল মোক ফ'কাছ কৰিব লাগে বুজিলে আৰু শুনক দৰাৰ ইমান ফটো নাহিলেও হ'ব কিন্তু মোৰ ৰাইট লেফ্ট ফ্ৰণ্ট বেক হাঁহিছোঁ কান্দিছোঁ উঠিছোঁ বহিছোঁ খাইছোঁ শুইছোঁ চব ফটো লাগিব কোন হয়নো এইকেইজনী ক'ৰ পৰা আহিছে ইমান মেকআপ কৰি আহিছে যে কইনা মই হয় নে ইহঁতে হয় কোন হয়নো কোন হয় বা এইকেইজনী ভিনদেউৰ ভনীয়েক হয় এই পাৰ্থ কুকুৰটোক দিহে আছোঁ মই ভনীয়েক হয় যদি ভনীয়েক হৈ থাকিব লাগে বৰ কইনা হ'বলৈ আহিছে যে ঐ ল'ৰাহঁত এইফালে আহ অঁ বা কোৱা বিয়াৰ ঘৰ হয় আকৌ তোমালোকে ইমান ডেকা ল'ৰাবোৰ এনেকৈ বহি আছো যে যা যা সেই ছোৱালীকেইজনীক জোকাবি যা বিয়া হয় একো নহয় পাৰা জোকাব পাৰা যোৱা অঁ শুনচোন শুন স্প্ৰেটোও লৈ যা মুখতে মাৰি দিবি যা